হেল্ল' বন্ধুসকল, সকলোকে সুপ্ৰভাত। এতিয়া ৰাতিপুৱা 4:30 হৈছে। হয়তো বহুতে উঠাই নাই বা বহুতে নুঠেও এইখিনি টাইমত, আৰু ময়ো নুঠোৱা নাই। বেচিকেলি মই উঠবা নায়েই এইখিনি টাইমত। আজি উঠিলোঁ কিয়, মই ভাবিলোঁ যে কি অলপ আপোনাৰ এই পথাৰত মাছ মাৰিম বুলি ভাবিলোঁ, কাৰণ পানীটো সদায় নাথাকে, গতিকে পানী থকাতে মাৰি লওঁ বাৰিষাৰ ছিজনত। তাৰপিছত আপোনাৰ মই ভাবিলোঁ যে কি এই এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেও মোৰ লগতো ফিল লওক যে ৰাতিপুৱা উঠি মাছ মাৰা। আৰু মই মানে আপোনাৰ ধৰি লওক 8-9টা বাজে উঠোতে, আৰু আজি উঠিলোঁ 4:30 বজাত। ঠিকেই হয়, পোহৰে হয়। আপোনাৰ মই এতিয়া আধাৰ বনাইছিলোঁ মাছৰ, আধাৰটো দি আহিছোঁ। দিলে আপোনাৰ অলপ দেৰিকৈ মাৰিম, আপোনালোকে চাই থাকক, ভাল লাগিব। অ' গাইছ, মোক এটা কেমেৰামেন লাগব তাৰে আগতে মাছ মৰাৰ আগতে। এই সৰু ভাইটি এটা আছে, ক্লাছ 8ত পঢ়ে। সি মাতিব কৈছিল ৰাতিপুৱা, এই 4টা বজাত উঠি মাতিব কৈছিল। তাক মাতৰ খঙত উঠব পাৰে, বাট লাগবই, উপায় নাই। আপোনালোকক দেখাম তথাপিও। দে গাইছ, পুরো বকছিল দে মারো যে জি আছে শেষ। এই মোক ভগৱানে বেয়া পায়, মোক বেয়া পায়ে মোক ভগৱানে। লাভ নাই দিয়া, ঘৰকে যাওঁ। আৰু এক ঠাইত আছে তাতে যাওঁ, তাৰপিছত নাই আৰু লাভ নাই, ঘৰকে যাওঁ। সেই হিচাপৰ 7টা উঠি পাইছোঁ, 7টা মানুহ হৈ যাব দে আৰু। চাওঁ মোৰ আগঠাৰ আছে, মাৰি চাওঁ। তই আছৰা মাৰবা জানা নাজনা? মই জানো, কেমেৰাত মই নাজনা দেখে থাকি। সেই নজৰ লাগব না আৰু। সেই হবাৰ নাই। এতিয়া তোৰ বল্লি গোটে, এই সিবাৰ পৰা বল্লি গৈছে। গাইছি অলপ মানে পাগলা হৈছি, বল্লি আহিবতে। কি বেয়া? সেই আছৰাখন বেয়া হবা নোৱাৰে। গাইছ মানে কেছটো কি জানা না, ই আছৰা মাৰবা নাজনে। গাইছ এতিয়া মাছে মাছ আহি যাব গাইছ ইয়াতে। আজিৰ কালেকশ্যন এখনি মানে ৰাতি বৰষুণ গেছি, হয়তো এইকাৰণে মাছ নাহিবও পাৰে। এনেকৈ এইকেইদিন মাছ আহিয়ে আছিল, আৰু এতিয়া ৰাতিপুৱা ইঠাখিনি বৰষুণ দিব, সেইকাৰণে মাছখিনি নাহিব পাৰে বাৰু। আৰু একদিন মাৰিম মাছ, আৰু একদিন দেখাম। আজি এইটো ফাৰ্ষ্ট, গতিকে গাইজ ছাপৰ্টখিনি দিব যিখিনি ইয়াত পাৰে আপোনালোকৰ ফালৰ পৰা। আৰু তে গাইজ আজিৰ এইখিনি ইয়াতে আছিল। চবে ভিডিঅ'টো চাব, এনজয় কৰিব। এনজয় কৰিবলৈ মই খাচ একো কৰা নাই,
বাট নতুন এক্সপিৰিয়েঞ্চ নাই এইটো হেৰিত আৰু প্লেটফৰ্মত আৰু ফাৰ্ষ্ট টাইম ভিডিঅ' কৰিছোঁ ভুলো হ'ব পাৰে বাট চাব ইমপ্ৰুভ কৰিব ট্ৰাই কৰিম গতিকে আজিখিনি এইখিনি আছিল ধন্যবাদ বাই বাই